নমস্কাৰ, মোৰ নাম সমৰী ত্ৰিবেণী গগৈ। 2024 চনত মোৰ স্মৰণীয় কাম হ'ল 2024 চনত মই স্কুলৰ ফালৰ পৰা পাৰ্চনেল লেভেল প্ৰজেক্ট কম্পিটিশ্যন কৰিছিলোঁ। বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহত সাংস্কৃতিক প্ৰতিযোগিতাত দুটা পুৰস্কাৰ পাইছিলোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী শিখাৱলী ভূঞা। 2024 চনত মোৰ স্মৰণীয় কামসমূহ হ'ল মে' মাহত মই বহাগী বিদ্যালয়ৰ ফাংচনত প্ৰগ্ৰেম কৰিলোঁ। জুন মাহত মই নৱজাত নৃত্য প্ৰগ্ৰেম কৰি দ্বিতীয় পুৰস্কাৰ পালোঁ আৰু ৰাসত মই ৰাধাৰ পাৰ্ট ল'লোঁ। স্কুলৰ বাৰ্ষিক ক্ৰীড়াত 5টাকৈ পুৰস্কাৰ পালোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম দীপিকা দত্ত। 2024 চনত মোৰ স্মৰণীয় কাম হ'ল 2024 চনত মই পাৱাৰ লিফ্টিং কম্পিটিশ্যনত ষ্টেট লেভেলত গ'ল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী হিমাশ্ৰী দাস। 2024 চনৰ মোৰ স্মৰণীয় কাম হ'ল 2024 চনত মই ডিষ্ট্ৰিক্ট লেভেল মিউজিক পৰীক্ষাত ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছিলোঁ। বিদ্যালয়ৰ ক্ৰীড়া সপ্তাহত কৃষ্টি প্ৰতিযোগিতা আৰু সাহিত্য প্ৰতিযোগিতাত 6টা পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ আৰু আজাদ প্ৰতিনিধি সভাত সম্বোধনা ল'বলৈ গৈছিলোঁ। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী নীলমণি দাস। মোৰ 2024 চনৰ স্মৰণীয় কামসমূহ হ'ল মই 2024 চনৰ 12 মাৰ্চ তাৰিখে আমাৰ টিমৰ স্নেপ ড্ৰেগনে বচাবলৈ উইনাৰ হৈছিলোঁ। মই 2024 চনৰ ডিচেম্বৰ 24 তাৰিখে বিশ্ববিদ্যালয় শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ চাবলৈ গৈছিলোঁ। মই 2024 চনৰ ফেব্ৰুৱাৰী 19 তাৰিখে স্কুলৰ ফালৰ পৰা ক্লাষ্টাৰ লেভেল প্ৰজেক্ট কম্পিটিশ্যন কৰিছিলোঁ। কম্পিটিশ্যনত মই মানুহৰ ৰেচন দুটা বনাইছিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজকুমাৰ বেগু। মোৰ 2024 চনৰ স্মৰণীয় কাম হ'ল 2024 বৰ্ষৰ 5 অক্টোবৰ তাৰিখে দুৰ্গা পূজাত আমি লগৰকেইটা কুকুৰা চুৰ কৰি বনভোজ খাইছিলোঁ। বিদ্যালয়ত ক্ৰীড়া সপ্তাহত 4খন পুৰস্কাৰ পাইছিলোঁ। নমস্কাৰ, মোৰ নাম দাস। 2024 বৰ্ষৰ স্মৰণীয় কাম হ'ল 2024 চনৰ 12 মাৰ্চ তাৰিখে আমাৰ টীমে স্নেপ ড্ৰেগনে বচা গাঁৱৰ উইনাৰ হৈছিল। নমস্কাৰ, মোৰ নাম নিপুৰাজ কামুৰ। 2024 চনৰ স্মৰণীয় কাম হ'ল 24 চনৰ 14 নৱেম্বৰ তাৰিখে এখন ভাওনা কৰিছিলোঁ। ভাওনাখনৰ নাম গজগজ উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় দিশৰা নিধনে ভাওনাখন মই পৰিচালনা কৰিছিলোঁ। হেপী নিউ ইয়েৰ কৈ দিয়া।